নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো হৈছে পান কাৰ্ড 2.0 আপডেট কেনেকৈ কৰিব। সো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ইয়াতে ৰিকুৱেষ্ট, যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই আপোনাৰ পান কাৰ্ডখন আপডেট কৰি ল'ব। সো যেতিয়া আপুনি মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত থকা লিংকত ক্লিক কৰিব, তেতিয়া এনেকুৱা পেজ খোল খাব। ইয়াত আপোনাৰ পান কাৰ্ড নম্বৰটো বহাই দিব। ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। এতিয়া অলপ স্ক্ৰল ডাউন কৰিব, ইয়াত ৰাইট চিন দিব। I am not a robot, ইয়াত ক্লিক কৰিব। এতিয়া সাবমিট কৰি দেব। আধাৰ লিংক মোবাইল নম্বৰত এটা OTP যাব। ইয়াত OTPটো বহাই দিব। সো মই বহাই দি আছোঁ 994607। সাবমিট কৰিব। ৰিকুৱেষ্ট ফৰ এড্ৰেছ আপডেট, ইয়াতে কৰিব নালাগিব, ইউজ কৰিব। ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। ইমেইল ID বহাই দিব। সাবমিট কৰিব। ইণ্ডিয়াৰ মোবাইল OTP বহাই দিব। 894822। ইণ্টাৰ সো ইয়াত ইমেইলত যোৱা OTPটো বহাই দিব। 494119। ভ্যালিডেট ইয়াত কৰিব। ইণ্টাৰ মোবাইল OTP আকৌ বহাই দিছোঁ 26833। ইণ্ডিয়ান মেইল OTPটো আকৌ বহাই দিছোঁ 494119। ভ্যালিডেটেড ক্লিক কৰিব। স্ক্ৰল ডাউন কৰিব, ভেৰিফাই ইয়াত ক্লিক কৰিব। জেনেৰেট এণ্ড সেভ প্ৰিণ্ট ক্লিক কৰিব। একনলেজমেণ্ট নম্বৰটো আপুনি ক'ৰবাত লিখি ৰাখিব অথবা প্ৰিণ্ট আউট কৰি ৰাখিব। একনলেজমেণ্ট নম্বৰটো পাছত কামত আহিব।